Hello guys, welcome back to my food channel. আৰু আজি মই আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ নলবাৰী ডিষ্ট্ৰিক্টৰ মাজতে। ইয়াত আমাৰ এটা নতুন ৰেষ্টুৰেণ্ট খুলিছে, ছানৰাইজ হয়। আগতে এওঁলোকৰ আছিলে কিন্তু নলবাৰী টাউনত এওঁলোকে নতুনকৈ খুলিছে। আৰু ইয়াৰ যিটো ৰেষ্টুৰেণ্ট মই আপোনালোকক দেখাই আছোঁ, একদম পুৰণি ঘৰ এটাৰ মানে ৰেষ্টুৰেণ্টখন সজাইছে আৰু কেনেকৈ সজাইছে মই আপোনালোকক দেখাই আছোঁ। তো গাইজ এইখনেই হ'ল ডিভিছ ছানৰাইজ ৰেষ্টুৰেণ্ট। এওঁলোকৰ আগতে ল' কলেজৰ আগতো আছিলে আৰু এতিয়াও আছে তাত। এখন ইয়াত মেইন টাউনৰ মাজত নতুনকৈ খুলিছে। চাব পাৰি ঘৰটো একদম মানে পুৰণি কনচেপ্টৰ, ঘৰটো পুৰণি আছিলে, এওঁলোকে নতুনকৈ সজ্জিত কৰিছে আৰু ভিতৰৰখিনিও দেখাই আছোঁ ইণ্টেৰিয়ৰবিলাক। চ' ইয়াত তলৰ এটা ছেকশ্যন আৰু ওপৰৰ মই আটাইবোৰ দেখাই আছোঁ আপোনাক। আৰু এড্ৰেছটো আপোনালোকে পাই যাব PNC ৰোড নলবাৰী, আৰু এড্ৰেছটো গোটেইখিনি মই ডেছক্ৰিপশ্যনত দি দিম। তো আগৰখিনি চাব পাৰে, একেবাৰে এটা কিবা ইউনিক ষ্টাইল এটা লাগিছে ন। ভিতৰত সোমাম। এইটোৰ লগত চালাড দিছে, আৰু এইটো হ'ল মমতাজ চিকেন। চ' নামটোতো আজি প্ৰথম শুনিছোঁ। চ' খাই কেনেকুৱা হয় চাব লাগিব। নামখনো ভালেই হৈছে, তো ইয়াতকৈ আৰু ভাল হ'ব পাৰিলে হয়। ইমান টাইট হোৱা নাই, ঠিকে আছে। হেৰি মমতাজক খাই দিওঁ আজি চিকেনৰ সৈতে, চিকেন মমতাজ। মানে নামটো যেনেকুৱা ডিফাৰেণ্ট, টেষ্টটো একদম সঁচাকৈ ডিফাৰেণ্ট। মানে এনেকুৱা লগা নাই যে মই ক'ৰবাত টেষ্ট কৰিছোঁ এনেকুৱা এটা চিকেন। আনকমন, মানে একদম আনকমন হৈছে। ছানৰাইজতে মই এইটো আইটেম পাইছোঁ আৰু এনেকুৱা মানে টেষ্টটো বেলেগেই পাইছোঁ আৰু খুবেই ভাল লাগিছে আইটেমটো। চিকেনটো চাই লওঁ, চিকেনটো বনলেছ নেকি? তোমাৰ তাতে কি বনলেছ হৈছে ন? চিকেনবিলাক বনলেছত আহিব ইয়াত, মানে এইটো আইটেমত চিকেনবিলাক বনলেছ চিকেন।
একদম চিকেনটো টেণ্ডাৰ হয় আৰু বহুত চফ্ট হয় একদম পূৰা গৰম গৰমে আছে আৰু এওঁলোকৰ মানে ছানৰাইজৰ এখন এই ল' কলেজৰ আগতো আছে নলবাৰী যিটো ল' কলেজ এটাৰ সন্মুখতে আছে মানে তাততো মই বহুতবাৰেই খাইছোঁ আৰু টেষ্টবিলাক বহুতকেইটা আইটেমৰে গোটেইকেইটা টেষ্টবিলাকে ভালেই হয় চ' চেম কুক ইয়াতে আছে চ' গোটেইকেইটা আইটেম নিশ্চয় ভালেই হ'ব আৰু যিহেতু টাউনৰ একদম কাষতে তো আপোনালোকে যদি নলবাৰী টাউনত ফুৰিব আহে ইয়াত নিশ্চয় আহিব পাৰে ভাল পাব ইয়াত বহি পাৰে তলতো বহিব পাৰে গ্ৰাউণ্ড ফ্ল'ৰত আৰু ওপৰতো বহিব পাৰে মই ওপৰত বহিছোঁ তলত বহা নাই তলৰখিনিও বহুত ভাল আপোনালোকতো মই দেখাইছোঁৱে অমলেট মানে ঠাণ্ডা বতৰত একাপ নোহোৱাকৈ কিন্তু থাকিব নোৱাৰি মানে কফিটো মই একচুৱেলি সঁচা খুবেই ভাল পাওঁ এওঁলোকৰ কফিটো চাওক কাপটো খুবেই ভাল লাগিছে আৰু কফিটোও একদম মানে চাব পাৰে দেখিছেনে এইটো একদম পূৰা ক্ৰিমি যেন লাগিছে তো ইয়াৰ টেষ্টটো চাওক কেনেকুৱা তো নান আৰু মমতাজ চিকেনে আমাৰ একেবাৰে দিল খুচ কৰি দিছে মানে হিয়া চুই গৈছে তো এতিয়া এবাৰ আহিলে কফি তো ঠাণ্ডা বতৰ একদম দৰকাৰী বস্তু মই বহুতে ভাল পাওঁ খাই চ' টেষ্টটো কৈ আছোঁ কেনেকুৱা গাইজ কি ক'ম মানে একদম সঁচাকৈ কওঁ কফিটো একদম পাৰফেক্ট মই যে কওঁ মানে যদি মোক মাৰ্কিং কৰিব দিয়া 10 আউট অফ 10 হয় মানে মই সঁচাকৈ এনেকুৱা কফি এটা খাব পাৰিলে মোক জীৱনত একোৱেই নালাগে সঁচাকৈ কাৰণ এই ঠাণ্ডা বতৰত মোক কফি চফি খাই থাকিব একেবাৰে ইচ্ছা যায় আৰু এনেকুৱা এটা কফি পালে কথাই নাই আৰু বঢ়িয়া হৈছে তো কফিটোতো মোৰ ভাল লাগিল বাকী আইটেমকেইটাও ভাল লাগিল আপুনিও ইয়াত আহক ট্ৰাই কৰক আৰু ভিডিঅ'টো মোৰ কৰি সঁচাকৈ বহুতে ভাল লাগিছে আপোনাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে মোক জনাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰক যাতে তেওঁলোকে গম পাওক যে নলবাৰী টাউনৰ ভিতৰত এনেকুৱা এটা মানে প্লেচ এটা আছে আৰু যিহেতু ইয়াৰ যিটো আপোনাৰ ইণ্টেৰিয়ৰটো দেখাইছোঁ একদম পুৰণি ঘৰৰ সৈতে সজ্জিত হয় তো এটা নতুন এটা এনভাইৰনমেণ্ট পাব আপোনালোকে আৰু বাকীখিনি ৰেষ্টুৰেণ্টতকৈ এটা নতুন এনভাইৰনমেণ্ট পাব চ' আপোনালোকে ইয়াত আহক আৰু যোনে মোৰ চেনেলটো নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি তাত যে নটিফিকেশ্যনৰ এটা বেল আইকন থাকে তাতে অল কৰি দিব তেতিয়া আপোনাৰ মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে নটিফাই হৈ যাব আৰু আহিছে নতুন ভিডিঅ' তেতিয়ালৈকে অকণমান অপেক্ষা কৰিব লাগিব মোৰো অকণমান মানে ভিডিঅ' দিয়াত অকণমান লেট হয় মানে অকণমান টাইম কমকৈ পাওঁ তথাপিও মই যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকৰ কাৰণে আৰু আপোনালোকৰ সিফালে যদি কিবা ভাল ৰেষ্টুৰেণ্ট আছে মোক জনাব পাৰে কমেণ্ট কৰি পেলাই মই নিশ্চয় তাত ভিজিট কৰিম চ' আপোনালোকে যিমান পাৰে ছাপোৰ্ট কৰিব আৰু আহিছোঁ নতুন ভিডিঅ' তেতিয়ালৈকে অপেক্ষা কৰক আৰু আপোনালোকে সুস্থ থাকক ভালে থাকক ধন্যবাদ